দুৰ্নীতি কৰিবৰ কাৰণে আটাইতকৈ এটা ডাঙৰ বাধা থাকে, সেইটো হৈছে মনৰ ভিতৰত লুকাই থকা মানৱতা। আৰু সেই মানৱতা যদি মানুহৰ ঠিক থাকে, মানুহে যদি দুখীয়া দৰিদ্ৰৰ বাবে যদি মানুহৰ হৃদয় কান্দে, তেতিয়াহ'লে নিযুক্তিৰ প্ৰক্ৰিয়াও স্বচ্ছ হ'ব পাৰে, নিযুক্তিৰ প্ৰক্ৰিয়াও নিকা হ'ব পাৰে। তাক আজি অসমে প্ৰমাণ কৰিছে, অসমে সমগ্ৰ ভাৰতৰ বাবে আজি ৰাস্তা দেখুৱাব পাৰিছে। মোৰ মনত মাজে মাজে প্ৰশ্ন হয়, আমি নিযুক্তিৰ প্ৰক্ৰিয়া নিকা কৰিব খুজিছো, আপোনালোকে বাধা কিয় দিয়ে? ইণ্টাৰনেট যদি 2 ঘণ্টা বন্ধ হৈ থাকে, তাৰ কাৰণে কি সমাজখন নোহোৱা হৈ যাব নেকি? অসমত কি ভূমিকম্প আহিব নেকি 2 ঘণ্টা নিযুক্তি 2 ঘণ্টা নোহোৱা হৈ থাকিলে? কিছুমানে কয় মোক UPSCৰ ক্লাছ আছিলে, মোৰ 2 ঘণ্টা অমুক নহ'লে অমুক হয়। বাবা, চিনেমা হলত যেতিয়া 3 ঘণ্টা আমি চিনেমা চাই থাকো, তেতিয়া কি ইণ্টাৰনেট খোলা থাকে নেকি? আমি যেতিয়া এতিয়া ইণ্ডিয়া সাউথ আফ্ৰিকাৰ টিকেটৰ কাৰণে 1 তাৰিখে খেলা হ'ব, টিকেটৰ কাৰণে কৈ আছে, সেইটো সময়ত কি আমি ইণ্টাৰনেট খোলা থাকিম নেকি? অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে আমাৰ সাংবাদিকসকলে অলপ শুনিব লাগে যে অসমৰ দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে যদি এটা দিনো ইণ্টাৰনেট বন্ধ কৰিব লাগে, মই কৰিম। সেই কথা মই আজি আকৌ এবাৰ ইয়াতে কৈছো। মই আকৌ এবাৰ, আমাৰ সাংবাদিকসকলে মাজে মাজে লিখি থাকে, তেওঁলোকক মই আজি আকৌ এবাৰ কৈছো, এইবাৰ 2 ঘণ্টা কৰিলো, অহাবাৰ 20 ঘণ্টা কৰিম, যদি অসমৰ সি দুখীয়া আৰু দৰিদ্ৰ লোকৰ স্বাৰ্থত হয়। মোৰ কাৰণে প্ৰয়োজন হ'লে 1 মিনিটো বন্ধ নকৰো, কিন্তু যেতিয়া অসমৰ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত লোকৰ বাবে প্ৰয়োজন হয়, 20 ঘণ্টাও ইণ্টাৰনেট বন্ধৰ কাৰণে আমি 1 মুহূৰ্তও চিন্তা নকৰো। সেই কথা মই আজি আকৌ এবাৰ যিসকলে সমালোচনা কৰে তেওঁলোকক মই জনাই দিব খুজিছো। কাৰণ আমি বিচাৰো মোৰ অসমখন এটা নতুন দিশেৰে গতি কৰক, মোৰ এটা অসমখন নতুন বাটেৰে আৰম্ভ কৰক। মই অলপ আগতে কৈছো যে অসমত আমি আৰু এটা ফৰেষ্ট বেটেলিয়ন আমি খুলিম। মই ৰাইজক ক'ব খুজিছো যে এই নিযুক্তি পত্ৰ চলি থকাৰ অৱস্থাতে আমি আৰু 10,000 চাকৰিৰ নতুন বিজ্ঞাপন আমি মুকলি কৰি দিম। আৰু 10,000 চাকৰি এডভাৰটাইজ আমি খুব সোনকালে দিয়াৰ বাবে চেষ্টা কৰি আছো। যিসকলে টিভি স্ক্ৰীণত চাই আছে, চাকৰি পোৱা নাই, তেওঁলোকেও পঢ়া শুনা কৰি থাকক, দৌৰা দৌৰি কৰি থাকক, মন ভাঙি দিব নালাগে। আৰু তাৰ উপৰিও আমি 2 লাখ ল'ৰা ছোৱালীক ব্যক্তিগতভাৱে বা সেলফ এমপ্লয়মেণ্টত আমি সহায় কৰাৰ কথা কৈছিলো। অহা 8 অক্টোবৰত তাৰ বিষয়েও আমি ৰাইজৰ লগত আলোচনা কৰিম, ৰাইজক আমাৰ সিদ্ধান্তৰ বিষয়ে জনাম। অৰ্থাৎ যেনেকে আমি কৈছিলো যে 1 লাখ ল'ৰাক আমি চাকৰি দিম আৰু 2 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ ব্যৱস্থা কৰি দিম, সেই ৰাস্তাৰে আমি আগবাঢ়ি গৈ থাকিম। আৰু আমাৰ ইস্পিত লক্ষ্যত থিয় নিদিয়ালৈকে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম। মইতো আজিও কওঁ, হিমালয়ো যদি আগত থিয় হয় 1 লাখ নিযুক্তি এই চৰকাৰৰ দিনত হ'বই। হিমালয় আগত থিয় হ'লেও হ'ব। ইণ্টাৰনেটটো সৰু কথা।